নমস্কাৰ, মই সৰুকৈ ভিডিঅ' এটি বনাব লৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে নাচায় তেনেহ'লে গম নাপাব। বন্ধু বান্ধৱীসকল, এই মহিলাবিলাকেনো কি কৰি আছে সেই বিষয়ে মই সকলো কথা ক'ম। আজি ৰাতিপুৱাৰ পৰা আমাৰ গাঁৱৰ মহিলাসকলৰ মাজত লাগিল নহয় হাহাকাৰ। ইটোই কৰে সিটোক ফোন, সিটোই কৰে সিটোক ফোন। বাথুগুৰিৰ VCDCৰ চেষ্টাৰ বাইদেউ এজনীয়ে ফোন কৰি কৈছে বোলে আত্মসহায়ক গোটৰ মহিলাসকলক সৰিয়হৰ বিধান বিতৰণ কৰিব। সেইটো কাৰণে সকলোৱে ঘৰৰ কাম বন এৰি থৈ দৌৰা দৌৰিকৈ সকলোৱে মোনা লৈ সৰিয়হ নিবলৈ ওলাই আহিছোঁ। এইফালে ওজন কৰা কৰি আছে, কোনোবাই মোনাত ভৰাই আছে। মুঠতে যোনে যেনেকৈ পাৰিছে তেনেকৈ ভৰাইছে। মানে কামখন সোনকালে হ'ব লাগে আৰু। এইফালে কোনোবা যদি ল'ৰা ছোৱালী স্কুলত নিব লাগে আৰু কোনোবাৰ পথাৰত যাব লাগে। মুঠৰ ওপৰত কাৰো ৰৈ থাকিব সময় নাই। আৰু আমাৰ গাঁওখন যিহেতু বেছিভাগ মানুহেই কৃষিজীৱী, সেইকাৰণে প্ৰায়ভাগৰে পথাৰত ধান আছে। মানে ৰৈ থাকিবৰ সময় নাই। সোনকালে জুখিলোঁ আৰু মোনাত ভৰালোঁ। এইবাৰ আৰু ফটো উঠিব লাগে। ফটো উঠিব ৰৈ থাকোঁতে মহিলাকেইজনীয়ে আৰু কি কৰোঁ কি নকৰোঁ, যিহেতু জোখা মেচিনটো আছে, মহিলাকেইজনীয়ে নিজে নিজৰ ওজনবিলাক জুখি আছে। এইবাৰ আৰু ফটো উঠিবৰ কাৰণে নিজৰ নিজৰ মোনাবিলাক লৈ বহিলোঁ, মানে ফটো উঠিব লাগে। ফটো উঠিলোঁ আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক আৰু কমেণ্ট কৰিব। পিছৰ ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আশা ৰাখিছোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।